everyone, welcome to my channel Priyanka's Lifestyle. Moi Priyanka's Lifestyle channel সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত simple কেটামান হেয়াৰ ষ্টাইল লৈ আইছো যি গিটা আপোনালোকে অতি কম সময়ৰ ভিতৰত কৰি উলিয়াব পাৰিব। তেনলে আজিৰ ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে কৈ লৈছো যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা নটিফিকেশন বেলটো অন কৰি অল কৰি দিব যাতে মই যেতিয়া ভিডিও দিও আপোনালোকৰ ওচৰত নটিফিকেশন পাই যায়। তেনলে আজিৰ ভিডিওটো ষ্টাৰ্ট কৰি দিও। প্ৰথমতে চুলিত মই অলপ সিৰাম এপ্লাই কৰি লম। এতিয়া প্ৰথম হেয়াৰ ষ্টাইলটোৰ কাৰণে মই চুলিখিনি সাইড কৰি আছুৰি লৈছো আৰু এতিয়া অলপ চুলি লৈ মই চুলিখিনি টুইষ্ট কৰি যাম। অলপ টাইটকে কৰিছো আৰু বেছি নকৰো, অলপ কৰিম। তাৰ পিছত মই এইখিনি ক্লিপ লগাই দিম। তাৰ ঠিক তলতে মই আৰু অলপ চুলি লৈ পেলাই টুইষ্ট কৰি গৈছো আৰু এতিয়া ক্লিপ লগাই দিম। আৰু এইটো হৈছে মোৰ প্ৰথম হেয়াৰ ষ্টাইল। এতিয়া সেকেন্ড হেয়াৰ ষ্টাইলটোৰ কাৰণে মই চুলিখিনি ফাৰ্ষ্টতে আছুৰি লম আৰু এতিয়া সেন্টাৰ পাৰ্টিশন কৰি লৈছো আৰু এতিয়া এসাইডৰ চুলিখিনি অলপ চুলি লৈছো আৰু এতিয়া মই টুইষ্ট কৰি যাম আৰু এফালে ক্লিপ লগাই দিম। তাৰ ঠিক তলতে আৰু অলপ চুলি লৈছো আৰু সেইখিনিও টুইষ্ট কৰি যাম আৰু ক্লিপ লগাই দিম। আৰু এইটো সাইডৰ চুলিখিনিও মই একেটা ডিজাইনতে কৰি লম। এই হেয়াৰ ষ্টাইলটো মোৰ খুব বেছি ফেভৰেট হয়। যদি আপোনালোকে ওপেন হেয়াৰ বেয়া পায় তেনেহলে আপোনালোকে পাছফালে বান বনাই ল'ব পাৰে, তেতিয়াও এই হেয়াৰ ষ্টাইলটো বহুত বেছি ধুনীয়া লাগে। এতিয়া থাৰ্ড হেয়াৰ ষ্টাইলটোৰ কাৰণে মই চুলিখিনি সাইড পাৰ্টিশন কৰি লৈছো আৰু এতিয়া মই অলপ চুলি লৈ লৈছো আৰু চুলিখিনি টুইষ্ট কৰিম। টুইষ্টটো অলপ ঢিলাকে কৰিম আৰু এতিয়া ক্লিপ লগাই দিম। আৰু এইটো সাইডেও মই ঠিক একেদৰে অলপ চুলি লৈ লম আৰু এফালেও ঢিলাকে অলপ টুইষ্ট কৰি লম। এতিয়া মই গোটেই চুলিখিনি এক সাইডৰে লৈ আহিম আৰু মই এতিয়া এডাল ঢিলাকে বেনি গুঠি লম আৰু ৰাবাৰ এডালে তলটো বান্ধি লম। আৰু এতিয়া পাছফালে এডাল ক্লিপ লগাই দিম যাতে চুলিখিনি বেছিকে ওলাই নাহে। আৰু এইটো হেয়াৰ ষ্টাইল ৰেডি হৈ গ'ল। এই হেয়াৰ ষ্টাইলটো কুৰ্তিৰ লগত বহুত বেছি ধুনীয়া লাগে। এতিয়া মই ফৰ্থ হেয়াৰ ষ্টাইলটোৰ কাৰণে আকৌ সাইড পাৰ্টিশন কৰি লৈছো। এতিয়া মই এই সাইডৰ চুলি অলপ লৈছো আৰু তাত মই এডাল বেনি গুঠিম। বেছি দীঘলকে নুগুঠিলেও হ'ব বেনিডাল। এতিয়া মই তাত এডাল ক্লিপ লগাই দিম আৰু এইটো হৈছে ফৰ্থ হেয়াৰ ষ্টাইল।
এতিয়া লাষ্ট হেয়াৰ ষ্টাইলটোৰ কাৰণে মই চুলিখিনি ফাৰ্ষ্টতে অলপ আঁচুৰি লৈছোঁ। এতিয়া মই দুইটা ছাইডৰ পৰা প্ৰথমে অলপ দুইটা ছাইডে চুলি উলিয়াই ল'ম। তাৰপিছত গোটেইখিনি চুলি বেকলৈ লৈ যাম আৰু এতিয়া এই ছাইডত অলপ চুলি লৈ পেলাই মই তাতে এডাল বেনি গুঠি ল'ম। এতিয়া মই তলফালে এডাল ক্লিপ লগাই ল'ম যাতে বেনিডাল খোল খাই নাযায় আৰু তাৰ ঠিক তলতে আৰু এডাল বেনি মই গুঠি লৈছোঁ একেদৰে। ইয়াতো এডাল ক্লিপ লগাই দিম আৰু ঠিক একেদৰে মই একেটা ডিজাইনতে এইটো ছাইডেও কৰি ল'ম। এয়া মই দুইফালে বেনি গুঠা হৈ গ'ল। এতিয়া মই কি কৰিম, ফাৰ্ষ্ট ওপৰৰ ছাইডৰ বেনি দুডাল পিছফালে নি পেলাই মই ক্লিপ দি পেলাই ছিকিউৰ কৰি ল'ম আৰু তাৰ তলৰ দুডালো বেনি ঠিক একেদৰে মই ক্লিপ মাৰি ছিকিউৰ কৰি ল'ম আৰু তলফালে চুলিখিনিৰ অলপ আঁচুৰি দিছোঁ আৰু বেক ছাইডৰ পৰা হেয়াৰ ষ্টাইলটো দেখিবলৈ এনেকুৱা হয়। ফ্ৰেণ্ডছ, এইকেইটাই আছিল মোৰ আজি কুইক আৰু চিম্পল হেয়াৰ ষ্টাইল। কেনেকুৱা লাগিলে আপোনালোকে জনাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।